গুড মৰ্নিং। এইফালে মৌপিয়াক ধুনীয়াকৈ ফটোশ্বুট এটা কৰিবলৈ লৈছোঁ। তাৰ কাৰণে এয়া জোনবিৰি কাপোৰ উলিয়াই ল'লোঁ ধুনীয়াকৈ, মেখেলা চাদৰ এযোৰ মোৰে, আৰু ধুনীয়াকৈ তাইক এতিয়া এয়া মেখেলা চাদৰ পিন্ধাবলৈ লৈছোঁ। তাইক মেখেলা চাদৰ পিন্ধাম বুলি কোৱাৰ লগে লগে মানুহজনী যে ইমান ফূৰ্তি হৈ গৈছে নহয়, বিৰাট ভাল পাইছে তাই মেখেলা চাদৰ পিন্ধিবলৈ পাই। এইফালে ধুনীয়াকৈ তাইক মেখেলা চাদৰ পিন্ধাই ল'লোঁ, মোৰেই কাপোৰযোৰ। তাইক বোলো ধুনীয়াকৈ পিন্ধাই দিওঁ, বিহু বুলি ধুনীয়াকৈ ফটো দুকপিমান উঠাওঁ আৰু ৰিলছ এটাও বনাওঁ বোলো। মাজে মাজে কাপোৰ পিন্ধোৱা সময়ত ইমান বদমাচি কৰিছে দেখিছেনে। তথাপিও তাই বাৰু এইবিলাক মেকআপ বা কাপোৰ পিন্ধোৱা এইবোৰ বুলি ক'লে বিৰাট ভাল পায়, তাই ধুনীয়াকৈ পাতি দিয়ে। আৰু এইফালে মৌপিয়া ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাবাচোন দেই। বিহু বুলি ধুনীয়াকৈ ফটো দুকপিমান তাইক উঠাই ল'লোঁ। আৰু এইফালে দেখিছেনে, এইটো আটলাছ কঁঠাল, মৌপিয়াই খাই বিৰাট বেছি ভাল পায়। আৰু এইডাল চিৰতা তিতা মৌপিয়াৰ কাৰণে লৈ আহিছোঁ, আনি পেলাই ধুই পেলাই ৰ'দত শুকুৱাই থৈ দিছোঁ। কেতিয়াবা মাজে মাজে তাইক খুৱাই থাকিব পাৰি। আৰু এইফালে দুপৰীয়া ভাত পানী খাই মৌপিয়া ধুনীয়াকৈ শুই গ'ল। আৰু এইফালে মৌপিয়া শোৱাৰ পৰা উঠি গ'ল, উঠি আৰু এই ধুনীয়াকৈ কাজু আৰু খিচমিচ ড্ৰাই ফ্ৰুটছ কেইটামান দি দিলোঁ, তাই ধুনীয়াকৈ খাই আছে। আৰু এতিয়া সন্ধিয়াই হ'বলৈ হ'ল, আমি ওচৰতে মেলা হৈ আছে তালৈ গৈ আহিলোঁগৈ। মেলা মানে নাম কীৰ্তন হৈ আছে, তাকে বোলো চাই আহোঁগৈ এপাক, মৌপিয়াকো ধুনীয়াকৈ দেখাই আনোগৈ। আৰু ধুনীয়াকৈ আমি ওলাই ল'লোঁ, আমি এতিয়া গৈ থাকোঁ। আৰু ইয়াত বহুত দূৰৰ পৰা মানুহ নাম কীৰ্তন কৰিবলৈ আহে। কলকাতা কৰিমগঞ্জ ইমান দূৰৰ পৰা আহে মানুহবোৰ, আৰু সঁচাকৈ চাই পেলাই বিৰাট বেছিয়ে ভাল লাগে। আৰু সকলোকে নমস্কাৰ জনাই মৌপিয়া ব্লগলৈ স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ধুনীয়াকৈ মই মৌপিয়া মানুহজনৰ লগত ধুনীয়াকৈ কীৰ্তন চাই আছোঁ। সঁচাকৈ বিৰাট বেছি ভাল লাগিছে চাই, আৰু ইমান মানুহ হৈছে নহয়, আৰু বেছি ভাল লাগি গৈছে। আৰু এইফালে মেলাও হৈ আছে, আৰু ভাবিলোঁ মৌপিয়াক ধুনীয়াকৈ মেলা দেখাই আনো। খাৰুমণিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ দোকান আহিছে, চাই বেছি ভাল লাগিছে। আৰু চকৰিবিলাকো আহিছে, আৰু ইয়াতে ধুনীয়াকৈ ৰখি পেলাই ফটো দুখন লৈ ল'লোঁ। ফটো দুখনৰ বিৰাট প্ৰয়োজন হৈ আছিলে, গতিকে লৈ ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে দেখিছেনে জাপ মাৰা এইবোৰ কিবাকিবি ল'ৰা সৰু পোৱালিবোৰে ইমান ধুনীয়াকৈ জাপ মাৰিছে। মৌপিয়াক ক'লোঁ, মৌপিয়া নামাৰে, ভয় খালে। আৰু মৌপিয়া এইফালে হেলিকপ্টাৰত উঠাবলৈ তাইক ধুনীয়াকৈ হেলিকপ্টাৰ চকৰিত উঠাই দিলোঁ, তাই ধুনীয়াকৈ উঠি আছে। আমি ভয় খাব বুলি ভাবিছিলোঁ, তাই ভয় খোৱা নাই, ধুনীয়াকৈ উঠিছে। দেখিছা, তুমিহে এনেকৈ থাকা, তাৰ আশা আছে উঠিবলৈ। আমি অলপ সোনকালে আহিছিলোঁ, গতিকে মানুহ ইমান নাছিলে। এতিয়া লাহে লাহে মানুহ হ'বলৈ ধৰিছে। তাই ধুনীয়াকৈ হেলিকপ্টাৰত উঠি আহিলে। আমি বেছি ভয় খাইছিলোঁ, তাই ভয় খাব, মূৰ ঘূৰাব বুলি। নাই, ধুনীয়াকৈ তাই উঠিলে। আৰু এইফালে ভাবিলোঁ মিছল চানা খাই লওঁ, ধুনীয়াকৈ মানুহজনে মিছল চানা বনাই আছে। মৌপিয়াই বোলে চান পাপৰি খাই মোক কৈ আছে, আৰু তাইক ধুনীয়াকৈ চান পাপৰি কিনি দিলোঁ। আৰু আমি ধুনীয়াকৈ খাই বৈ গুচি আহিলোঁ ঘৰলৈ। ঘৰ আহি পাই গ'লোহি, আৰু যে ফটো লৈছিলোঁ, ফটো দুখন এয়া ধুনীয়াকৈ ফটো দুখন লৈ আহিলোঁ, আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে মৌপিয়াৰ কাৰণে সৰু পুতলা এটা ল'লোঁ, শহাপহু পুতলা এটা। তাৰপিছত এইফালে মানুহজনৰ কাৰণে বাইকত লগাবলৈ কাৰণে চাবি, আৰু মই ধুনীয়াকৈ ফুলি এযোৰ ল'লোঁ। আৰু এইফালে মৌপিয়াৰ কাৰণে ব্ৰেচলেটডাল ইমান ভাল লাগিলে, তাইৰ কাৰণে লৈ ল'লোঁ। আৰু এয়া বা ছোৱালীজনীৰ কাৰণে বেল দুডাল ল'লোঁ। এয়াই আনিলোঁ মেলাৰ পৰা। ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব।